হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে মোৰ চেনেলৰ নতুন এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে। আৰু আজি ৰাতিপুৱাই প্ৰায় ভ্লগটো আৰম্ভ কৰি দিছোঁ। ভাবিছোঁ আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক দেখুৱাম। মানে বন্ধৰ দিনৰ এনেইতো বাৰু কলেজ থাকিলেতো দিনটো কলেজতে থকা হয়, বাকী এনেকৈ দিনত বেলেগ কাম একো কৰা নহয়। আৰু কলেজত যোৱা দিনৰো দিনটো মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰোঁ সেইটো এটা ভ্লগ মানে আপোনালোকক দেখুৱাম বাৰু। আৰু আজি বন্ধৰ দিনৰ এটা দেখুৱাইছোঁ। কলেজ যিহেতু বন্ধ আছে তাকে ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই কি কৰোঁ, বন্ধৰ দিনকেইটা আছোঁ কেনেদৰে পাৰ কৰিছোঁ তাকে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। আৰু আমি সকলোৱে জানো যে দেৰগাঁওবাসীৰ বাবে এক দুখজনক ঘটনা ঘটিত হৈছে ৩ জানুৱাৰীত, আৰু সঁচাকৈ খুবেই বেয়া লাগিছে। আৰু বাকী তেওঁলোক যিসকল আমাৰ পৰা আঁতৰি গৈছে তেওঁলোক যাতে আত্মাই চিৰশান্তি লাভ কৰে, আৰু যিসকল চিকিৎসাধীন হৈ আছে তেওঁলোক যাতে অতি সোনকালে সুস্থ হৈ উঠে তাৰে কামনা কৰিছোঁ। আৰু জীৱনটো যিহেতু দুদিনীয়াহে নহয় জানো, কাইলৈ কি হয় কোনেও গম নাপাওঁ। সেইটো কাৰণে সদায় সুখেৰে থাকিব আৰু আনন্দ কৰি থাকিব, আৰু সদায় ভাল কাম কৰি যাওক। আৰু ভাল কাম কৰি গ'লে নিজৰ মনটোও ভাল লাগি থাকে নহয়নে বাৰু। সেইবাবে সদায় নিজৰ মানে ভাল লগা কামবিলাক কৰি থাকিব লাগে, যাতে সৰুৱে হওক ডাঙৰেই হওক, আৰু কেতিয়াও অহংকাৰ কৰিব নালাগে। আৰু এয়া ৰাতিপুৱা মই আহি আছিলোঁ টিউশ্যনলৈ, তাকে আপোনালোকক দেখুৱালোঁ। ইমান কুঁৱলী আছিল দেখিছে আপোনালোকে। আৰু এয়া টিউশ্যনত অকণ ভিডিঅ' লৈ থৈছোঁ, মানে আপোনালোকক দেখুৱাইছোঁ যিহেতু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ভ্লগটো দেখুৱাম বুলি কৈছোঁ। কি কৰোঁ কি নকৰোঁ তাকে সেয়া কোৱা নাছিলোঁ, মানে মনে মনে কৰিছোঁ। মানে পেৰেণ্টছ থাকে ন, সেইটো কাৰণে ভালো নালাগে ভিডিঅ'টো। আৰু জানেই টিউশ্যনৰ সময়ত মোবাইলটো যদি এগৰাকী শিক্ষয়িত্ৰীয়ে মোবাইলটো উলিয়াই লয় তেনেহ'লেতো ভাল দেখাব জানো, নেদেখাই নহয় জানো। সেইবাবে মোবাইলটো সেনেকৈ তললৈহে গমেই নোপোৱাকৈ কৰি থৈছিলোঁ। আৰু বাকী ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি মেগী মায়ে বনাই দিলে, খালোঁ। আৰু মেগী আপোনালোকে এনেকৈ খায়নে জলকীয়া দি? কেতিয়াবা মই পিঁয়াজো দি লওঁ, মানে ভাল লাগে। আৰু মানে চিম্পল মেগীটো ইমান ভাল নাপাওঁ, আৰু অলপ স্পাইচি কৰি ল'লে ভাল লাগে ন, এনেও ভাল লাগে স্পাইচি কৰি খাই। বাকী সেয়া খাই ল'লোঁ, খাই লৈ পেলাই গা পা ধুলোঁ। গা পা ধুই কৰি পেলাই ৰ'দতে অকণ বহি আছিলোঁ। আৰু আপোনালোকে দেখিব ৰ'দত বহি মই কি কৰি আছিলোঁ চাওকচোন। মানে ৰ'দত বহি আছিলোঁ, তাৰপিছত আহিল মেকুৰী এটা। তাকে মেকুৰীটো কিনো কৰি আছে দেখিছেনে, মোৰ ওচৰতে বহি আছে। কিন্তু মই মেকুৰী পোহা নাই দেই, এইটো আমাৰ ঘৰৰ মেকুৰী নহয়। এনেই মই আছোঁ যে বহি, সিও মানে ওচৰতে বহি আছেহি আহি। তাকে বোলো ৰহ কেপচাৰ অকণ কৰি থওঁ। আৰু একদম মোৰ ভৰিটো ওচৰলৈও আহে, মোৰ ওচৰত মেও মেওকৈও থাকে। সি জানো কিনো ভাল পাইছে নাজানো, আৰু কিন্তু মোৰ ওচৰৰ পৰা নোযোৱাই হ'ল দেখিছেনে আপোনালোকে। আৰু তাৰপাছত আহিলোঁ দোকানলৈ, ফটো এখন উলিয়াবলগীয়া আছিলে তাকে আহিলোঁ। আৰু এইখন মোৰ লগৰ এটাই দোকান হয়, আৰু মই বহি আছিলোঁ, মানে কাৰেণ্ট নাছিলে গৈ পাওঁতে, সেইবাবে বহি কথা পাতি আছিলোঁ। তাক বহুত দিনৰ মূৰতে লগ পাইছোঁ, সেইবাবে অলপ কথা পতাও হ'ল। আৰু আজি আবেলি এটা প্ৰগ্ৰেম আছে 6:30 বজাৰ পৰা, তো তালৈকো যাব লাগিব। তাকে আপোনালোকক দেখুৱাম ভিডিঅ' কৰি, মানে ধুনীয়া হ'ব অনুষ্ঠানটো। তো সেইটো কাৰণে আপোনালোকক দেখুৱাম। মোৰ এগৰাকী ষ্টুডেণ্টে নাচিব, মানে টিউশ্যনৰ ষ্টুডেণ্টে নাচিব, তাইক অলপ সজাই দিবলৈ মাতিছে। তো সেইবাবে ময়ো যাম আৰু আপোনালোককো দেখুৱাম, আৰু সঁচাই খুব ভাল লাগিব। তো আপোনালোকে চাবচোন, বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু ঘৰলৈ আহিলোঁ, এয়া মায়ে বনাই থৈছে কণী তৰকাৰী আৰু ভাত, আৰু তৃপ্তিৰে খালোঁ। তাৰপিছত সেই ভিডিঅ' কৰা তেনেকৈ নহ'লেকৈ সন্ধিয়াহে আপোনালোকক লগ পাইছোঁ, মানে তালৈ গৈ। আৰু আহকচোন চাওঁ সেই সাংস্কৃতিক অনুষ্ঠানবোৰ।
মোৰ অসমীয়া চাই লওঁ এবাৰ ধৰি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই। আৰু ফাংচনৰ পৰা আহিলোঁ, ফাংচনৰ পৰা আহি মেলি ভাত পানী খাই কৰি আকৌ ষ্টাডি কামত লাগি গ'লোঁ, যিহেতু তালৈ যাওঁতে ষ্টাডিখিনি ৰখি গৈছিলে, সেইবাবে কৰিবলগীয়া হৈছে। আৰু মই প্ৰায়ভাগ ৰাতিয়ে ষ্টাডি কৰোঁ, যিহেতু ৰাতি ভাল লাগে কৰি, আৰু লগতে গান এটা মিহি মিহিকৈ লগাই লৈছোঁ, তাকে শুনি শুনি কৰি আছোঁ। আৰু আপোনালোকে জনাবচোন ভিডিঅ'টো চাই কেনেকুৱা পালে। ৰ'ব কথা এটা কৈ লওঁ আকৌ, মোক চাগে ভাবিছে মই উল্টাকৈ লিখি আছোঁ নহয় জানো, কিন্তু মই একচুৱেলি বাওঁহাতেই লিখোঁ, সেইটো কৈ দিছোঁ দেই, আপোনালোকে আকৌ ভুল বুজি থাকিব নহয় জানো, সেইবাবে। আৰু মই সৰুৰ পৰাই বাওঁহাতে লিখোঁ। আৰু আপোনালোকৰ জনাবচোন আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু শেষৰলৈকে চবেই বহুত বহুত ধন্যবাদ। আৰু নৃত্যখিনি কেনেকুৱা লাগিছে জনাবচোন। আৰু সেয়া অংগাভিনয়ৰ নৃত্য আছিলে, অংগাভিনয় বুলি আমাৰ পৰ্ণিগুৰি এখন ডেন্স স্কুল আছে, আৰু ডেন্স স্কুলৰ সেয়া বছৰেকীয়া উৎসৱ আছিলে, তো সেয়া তালৈকে গ'লোঁ। তো চাই খুব ভাল লাগিলে অনুষ্ঠানভাগ চাই, আৰু আপোনালোকে চাই ভাল পালে জনাবচোন। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।